হেল্ল' গাইজ, আকৌ এটা নতুন ভিডিঅ' লৈ মোৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি TVSৰ ডিলাৰলৈ আহিছোঁ, নতুন এখন বাইক লৈ যাওঁ বুলি আহিছোঁ। পালচাৰখন আছেই, কিন্তু মানে মানুহ বেছি আৰু বাইক এখন হোৱাৰ কাৰণে অসুবিধা হোৱাৰ বাবে আৰু এখন লৈ যাওঁ বুলি আহিছোঁ। চাওঁ কোনখন ভাল লাগে। এনে দেখাততো এইখনেই ভাল লাগি আছে। তো পিছপিনে এখন আছে আপাচি RTR 200 ভিখন, সেইখনেই ভাল লাগিছে, সেইখনে লৈ যাওঁ বুলি ভাবিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে ভিডিঅ'টো চাই থাকিব। যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চাই থাকক আৰু ভিডিঅ'টো ভালে লাগিব। তো এইখনে হ'ল বাসন্তীখন, আপাচি RTR 204V। বহুত ফিচাৰ্ছ আছে বুলি শুনিছোঁ এইখনত। এইখন টপ মডেল, একদম টপ মডেলটো এইখন 200cc হয়। এনেতো দেখাত ভাল লাগিছে। ফাৰ্ষ্ট ইম্প্ৰেশ্যনত মোৰ মানে কি ক'ম আৰু, বহুত ভাল লাগি গৈছে। এইখন বাইকত কি কি ফিচাৰ্ছ আছে মই বাৰু ভালকৈ জানি কেনে অলপ পিছতে কৈ আছোঁ তোমালোকক। তেতিয়ালৈকে চাই থাকক ভিডিঅ'টো। বাকীবোৰো আছে, সেইবোৰ অলপমান কম ৰেঞ্জৰ হয়, সেইখন অলপমান হাই ৰেঞ্জৰ আৰু। তো ডিলাৰৰ মানুহবোৰক সোধা মতে ইয়াতে কিছুমান ফিচাৰ্ছ আছে, এতিয়া গম পালোঁ। তাৰ আগতে এটা ৱাক এৰাউণ্ড চাই লওক, এইখিনি কৈ আছোঁ বাৰু। তো ইয়াতে আছে ডুৱেল চেনেল ABS, ফ্ৰণ্টত এটা আৰু পিছপিনে মানে ৰিয়েৰ ডিস্ক এটাত ABSটো আছে। আৰু পিছপিনৰ ABSটো খোলা হৈ আছে, দেখা পায় এইটো ABSটো। আৰু আগপিনৰ যোনটো ABS আছে সেইটো কভাৰ কৰা আছে, সেইকাৰণে ভালকৈ দেখা নাপায়। আৰু যোনকেইটা ব্ৰেক আছে ইয়াত, এইকেইটা ব্ৰেককেইটা আৰু সিপিনৰ ক্লাছটো এডজাষ্টেবল হয়, দুটা 1 to 3 ষ্টেপত এডজাষ্টেবল হয়। তাৰপিছত ইয়াতে আছে ৰাইডিং মোড, আৰ্বান মোড, ৰেইন মোড আৰু স্পৰ্টছ মোড। আৰ্বান মোড আৰু ৰেইন মোডত দুটাত পাৱাৰটো কমি থাকে আৰু স্পৰ্টছ মোডত পাৱাৰটো অলপ বেছি বাঢ়ি থাকে। আৰু ABSটো তেনেকেই কাম কৰে সেইকেইটা মোডৰ হিচাপে। তাৰপিছত আছে ইয়াতে ব্লুটুথ মোড। ব্লুটুথ মোড মানে ব্লুটুথ এটা, আৰু ব্লুটুথত মানে কিবা কিবি ফিচাৰ্ছ আছে, সেইবোৰ এটা এপৰ থ্ৰুদি কানেক্ট কৰাৰ পিছত তোমালোকে গম পাই যাবা কি কৰিব লাগে। সেইবোৰ চালেই গম পাবা তোমালোকে পিছত আৰু টেংকৰ যোনটো এইটো ফিউলৰ সেইখিনি, এইটো অফচাইডত আছে, মাজত দিলে আৰু ভাল লাগিলে হয় চাগে। সেইটোৱে আৰু ইয়াতে আছে স্লিপাৰ ক্লাছ, সেইটো হাইলাইট কৰিব পৰা বস্তু এটা। স্লিপাৰ ক্লাছ আছে, সেইটোৰ কাৰণে মানে অলপমান স্মুথ হয়। বাকী তোমালোকক মই ইয়াৰ ইঞ্জিনৰ চাউণ্ডটো শুনাই দিওঁ। ইয়াৰ চাউণ্ডটো শুনি খুবেই ভাল লাগিছে। তো এইটো এটা সৰু ভিডিঅ' আছিলে। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব মোৰ চেনেলটো। আৰু এইখন চাই লওক XL 100। ভাবিব পাৰে এইখন মানে উঠিলে বেয়া লাগিব আৰু ফিচাৰ্ছ নাই বুলি, কিন্তু সেইখন কিনাতকৈ এইখন যদি কিনে আপোনাৰ বেছি লাভ হ'ব। আপোনাৰ 1 লিটাৰ পেট্ৰলত আপুনি কিমান যাব পাৰিব আপুনি নিজে ভাবিবও নোৱাৰিব। আজিলৈ ইমানেই। তো আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক লগ পাম।